অৱস্থা বেয়া কৰি দিছে হয় নি কোনে হয় নি পঢ়াই সবে উল্টা পুল্টা কৈছে কি কৈছে তোমাক 2025 চনটো হেতু আইতাই কৈছে মাত্ৰ 12 মাহে যাব আধা দিনে কৈছে বায়ে কৈছে 12 সপ্তাহে যাব বায়ে 52 সপ্তাহে যাব বুলি কৈছে মায়ে কৈছে 325 দিনহে যাব মায়ে 365 দিনহে যাব বুলি কৈছে নি এই আচল কথাটো তুমি গম নোপোৱা কি গম পোৱা এতিয়া শুনা 365 দিনেও এবছৰ 52 সপ্তাহেও এবছৰ আৰু 12 মাহেও এবছৰ বুজিলা আৰু আমি বহুত ক্যালকুলেট উলিয়াবলৈ আছে কেই ঘণ্টাই এবছৰ নেজানা আকৌ কেই মিনিটে এবছৰ কেই সেকেন্ডে এবছৰ হেবোৰো আমি হিসাব কৰিব জানিব লাগিব বুজিলা কেটা পৌখিকে এবছৰ মানে ফৰ্টনাইট ডে বুলি কয় ইংলিছত বুজিলা বহুত কথা আমি শিকিবলগীয়া আছে হেবোৰ ডাঙৰ হলে আমি শিকিম এতিয়া আমি জানিলো যে 365 দিনে এবছৰ 12 মাহে এবছৰ আৰু 52 সপ্তাহেও এবছৰ সানডে মানডে টিউসডে ওয়েডনেসডে ফ্রাইডে স্যাটারডে হেতু এক সপ্তাহ নেকি এক সপ্তাহ আকৌ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ হেতু ইংৰাজী 12 মাহৰ নাম হে যদি জানুৱাৰী পৰা ডিসেম্বৰ হৈ যায় তেতিয়া এবছৰ হৈ যাব আৰু চোৱা 1 2 365 হলে এবছৰ হৈ যাব 1 2 কে 365 দিন হৈ গলে এবছৰ হৈ যাব বুজিলা তুমি কেনেকৈ গম পালা মই ক্যালেন্ডাৰ চাই গম পালো পঢ়ি গম পালো মই সৰুৰ পৰা পঢ়ি শুনি গম পাইছো মই পঢ়িব লাগিব দে ভালকে পঢ়িব লাগিব আকৌ তেতিয়াহে গম পাবা তুমিও মই নজনাবো সব শিকাই দিবা দেই শিকাই দিম আকৌ তোমাক কেলে নিশিকাম বাৰু এতিয়ালৈকে ক'ব নোৱাৰিছো বাবা তুমি আজি পঢ়াই দিব নালাগে দেই কেলে তোমাৰ গা হৈ আছে মাতটো ভাগি আছে হয় নি বাৰু হ'ব মাতটো মই জ্বৰ হৈছে কাহ চৰ্দি সব হয় নি তেতিয়া আজি পঢ়িবা নাই মই পঢ়িব এতিয়া নোৱাৰো নহয় জ্বৰ হয় নি মই আজি পঢ়িব নোৱাৰো দে মই যে কাহ হৈছে মই লিখিবহে পাৰো হয় নি তেল ঠিক আছে লিখিবা দেই বাহলো দিব লাগিব ঠিক আছে হ'ব বাই বাই টাটা সকলোকে পাপা কি হলো এটা 25 চনটো আহিছে ইউ সাবাসন বেছি দিন নাথাকে হয় নি মাত্ৰ 365 দিনহে থাকিব হয় নি তুমি কেনেকৈ গম পালা বায়ে দাদাই কৈছে হয় নি নহলে 52 সপ্তাহে থাকিব 12 মাহো থাকিব পাৰে হয় নি হেতু কৈছে দুটা কৈছে তিনটা কৈছে মোৰ মাথাটো গৰম কৰি দিছে হয় নি মোৰ অৱস্থা বেয়া কৰি দিছে হয় নি কোনে বা দাদা হয় নি পঢ়াই